থাকিবই 10টা চিট আছে ইয়াত ভিচিডিসি থাকিবই খালি পাব্লিকৰ এটা চিন্তা আছিল যে ভিচিডিসি টো সিস্টেমেটিক হোৱা নাই কাৰণ ইলেকশন হোৱা নাই আৰু ফাইনেন্স কমিশনৰ যদি ফান্ড পাব লাগে ইলেক্টেড বডি থাকিব লাগে এই কথাটো লৈ প্লাই আগৰ পৰা ডিসকাশন চলি আছিল গতিকে ফাইনেন্স কমিশনৰ পইচা ইয়াতে আহে ইলেকশন হোৱা নাই সিস্টেমেটিকলি চলা নাই এইবিলাক কথা লৈ প্লাই বহুত বছৰৰ পৰা আলোচনা হল ইয়াৰ কাৰণে 2019 সনত যেটো 125th এমেন্ডমেন্টটো ৰাজ্যসভাত টেবল কৰা হল কিন্তু পাস নহল এতিয়া নতুনকৈ আকৌ ভাৰতৰ সংবিধানৰ 125th এমেন্ডমেন্টটো বিলটো আহিবৰ কাৰণে এটা চেষ্টা চলোৱা হৈছে এবাৰ আহিব লগা হৈছিল কিন্তু উইন্টাৰত আহিব বুলি কৈছে আৰু তাত এই কথাবিলাক লিপিবদ্ধ আছে যে ইলেকশন হ'ব লাগে তেতিয়া ফাইনেন্স কমিশনৰ পইচা পাব এতিয়া বহুত পইচা কাউন্সিল বিলাকত লষ্ট হৈ আছে কাৰণ ইলেকশন বা সিস্টেমেটিকলি ভিচিডিসি টো লৈ যাব নোৱাৰা কাৰণে সব 6 শিডিউলত ভিচিডিসি থাকিবই 10টা চিট আছে ইয়াত ভিচিডিসি থাকিবই খালি পাব্লিকৰ এটা চিন্তা আছিল যে ভিচিডিসি টো সিস্টেমেটিক হোৱা নাই কাৰণ ইলেকশন হোৱা নাই আৰু ফাইনেন্স কমিশনৰ যদি ফান্ড পাব লাগে ইলেক্টেড বডি থাকিব লাগে এই কথাটো লৈ প্লাই আগৰ পৰা ডিসকাশন চলি আছিল গতিকে ফাইনেন্স কমিশনৰ পইচা ইয়াতে আহে ইলেকশন হোৱা নাই সিস্টেমেটিকলি চলা নাই এইবিলাক কথা লৈ প্লাই বহুত বছৰৰ পৰা আলোচনা হল ইয়াৰ কাৰণে 2019 সনত যেটো 125th এমেন্ডমেন্টটো ৰাজ্যসভাত টেবল কৰা হল কিন্তু পাস নহল এতিয়া নতুনকৈ আকৌ ভাৰতৰ সংবিধানৰ 125th এমেন্ডমেন্টটো বিলটো আহিবৰ কাৰণে এটা চেষ্টা চলোৱা হৈছে এবাৰ আহিব লগা হৈছিল কিন্তু উইন্টাৰত আহিব বুলি কৈছে আৰু তাত এই কথাবিলাক লিপিবদ্ধ আছে যে ইলেকশন হ'ব লাগে তেতিয়া ফাইনেন্স কমিশনৰ পইচা পাব এতিয়া বহুত পইচা কাউন্সিল বিলাকত লষ্ট হৈ আছে কাৰণ ইলেকশন বা সিস্টেমেটিকলি ভিচিডিসি টো লৈ যাব নোৱাৰা কাৰণে